পৰ্বতচূড়া বাঘবাৰীৰ পাগলিছুৰাত আদানী গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। শেহতীয়াকৈ বাঘবাৰীত অসম চৰকাৰ আৰু বিটিআৰ পৰিষদীয় চৰকাৰে আদানী গ্ৰুপক তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩,০০০ বিঘা ভূমি আবণ্টন দিয়াৰ কথা পোহৰলৈ অহাৰ পিছতেই স্থানীয় ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদানী গ্ৰুপক তাপবিদ্যুৎ প্ৰকল্প যদি বিটিআৰ বাসীয়ে নিবিচাৰে তেন্তে আমি ধুবুৰী বা গোৱালপাৰালৈ লৈ যাম বুলি ঘোষণা কৰাৰ পিছতো প্ৰতিবাদী ৰাইজে আশ্বস্ত হোৱা নাই। যেতিয়ালৈকে কাৰ্যালয়ৰ পৰা লিখিত নিৰ্দেশনা নাপায় তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে ৰাইজে। উল্লেখযোগ্য যে আজি প্ৰতিবাদী ৰাইজৰ হৈ বড়ো ভাষাৰ জনপ্ৰিয় সংগীত শিল্পী বিগ্ৰয় ব্ৰহ্ম আৰু গৌতম ব্ৰহ্ম প্ৰতিবাদী গান গাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে প্ৰকল্পটো গোৱালপাৰা বা ধুবুৰীত লৈ যোৱা কোৱা মন্তব্যক লৈ মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দুখ বুজি পাইছে সেয়ে যিমান সোনকালে পাৰে কেৱল পৰ্বতচূড়া নহয় বিটিআৰৰ পৰা বাহিৰত লৈ যোৱাৰ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ৮০টা পৰিয়ালে ৪,০০০ বিঘা ভূমি দখল কৰি আছে বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীক ভুল তথ্য দিছে সেয়ে তেখেতে নাজানে ইয়াৰ পৰিৱেশ কি হৈ আছে। পৰ্বতচূড়াত চলি থকা আন্দোলন ৰাজনীতি কৰা হৈছে, সাধাৰণ মানুহক উচতনি দিয়া হৈছে। প্ৰমোদ বড়োৱে কৰা মন্তব্যৰ বিৰুদ্ধে কয় যে ইয়াত কাৰো উচতনিত আন্দোলন হোৱা নাই। প্ৰমোদ বড়োৱে মিছা মাত মাতি আছে। তেওঁ ব্যক্তিগত লেনদেন কৰি ৰাইজৰ প্ৰতিবাদক নেওচি জোৰ জবৰদস্তি কৰি তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব খুজি আছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। আকৌ আমি যিটো আমাৰ ফাগলিজোৰাত যে আদানী কোম্পানীয়ে ইয়াত থাৰ্মেল পাৱাৰ প্ৰজেক্ট প্ৰতিষ্ঠা কৰিব বিচাৰিছিল সেই সম্পৰ্কে আমি আকৌ আলোচনা কৰিলোঁ। যিহেতু চৰকাৰে আজিলৈকেও যিটো তেওঁলোকৰ প্ৰস্তাৱ এই প্ৰস্তাৱটো উঠাই লোৱা নাই, সেই গতিকে আমি এতিয়াও যাতে আন্দোলন যাতে প্ৰিপাৰেশ্যন হৈ থাকে, ৰেডি হৈ থাকে, যিকোনো সময়ত যিকোনো কিবা আমি যাতে আন্দোলন মানে কৰাৰ কাৰণে প্ৰস্তুত থাকে, এইকাৰণে আমি আলোচনা কৰিলোঁ। কিন্তু আজিও আমাৰ যিটো আমি বিপদমুক্ত হোৱা নাই। আজিলৈকে যিটো অৰ্ডাৰ দিছিলে 3,600 বিঘাৰ মাটি অৰ্ডাৰ, এইটো উঠাই লোৱা নাই। যেতিয়ালৈকে উঠাই লোৱা নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন যিটো প্ৰস্তুতি এইটো চলাই থাকিব। এই কথা মই শুনি ভাল পাইছোঁ। মই হেমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব বিচাৰিছোঁ যে তেখেতে আমাৰ ৰাইজৰ যিটো আৱাজ এইটো বুজি পাইছে। তেওঁ ইয়াতে ৰাইজে বিচৰা নাই, তেওঁ ইমিডিয়েটলি তেওঁ যাতে বাহিৰত লৈ যায় এইটো আমি তেখেতৰ প্ৰতি আমি অনুৰোধ কৰিলোঁ। আৰু তেওঁৰ যিটো যোৱাকালি যিটো ষ্টেটমেণ্ট তেওঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো ৰং ইনফৰমেশ্যন, তেখেতক বেলেগ মানে ইয়াত কিছুমান মানুহেতো মানে হিংসা কৰি ইনফৰমেশ্যন দিছে, ৰং ইনফৰমেশ্যন দিছে, এইটো নহয়। তেওঁলোকে ইয়াৰ আগৰ পৰা ইয়াতে যুগ ধৰি এই অঞ্চলৰ ৰাইজে এই মানে মাটিত কাম কৰি আছে। গতিকে যিটো ইনফৰমেশ্যন চিফ মিনিষ্টাৰ ছাৰক এইটো ৰং ইনফৰমেশ্যন, আৰু চিফ মিনিষ্টাৰে তেওঁ ভালকৈ নাজানে ইয়াত একচুৱেল পৰিৱেশটো কি। সেইকাৰণে যিবিলাক সুবিধাবাদী মানুহ সেই সুবিধাবাদী মানুহতে তেখেতক মিছলাইড কৰিবৰ কাৰণে এই ইনফৰমেশ্যন দিছে। কোনো জেগা হ'ব নালাগে, আমি বিচৰা নাই পৰ্বতচূড়া হ'ব নালাগে। ইভেন আমি BTCৰ হোৱাটোও আমি বিচৰা নাই। কিয়নো মানে থাৰ্মেল পাৱাৰ প্ৰজেক্ট হ'লে বহুত মাটি, হাজাৰ বিঘা মাটি এই আমাৰ BTC চেডুল এৰিয়াৰ মাটি যাবতো, সেইটোতে আমি বিচৰা নাই। আৰু ইভেন আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই ইতিমধ্যে তেওঁ উপলব্ধ হৈছে, গম পাইছে যে যোৱাকালি পৰহি যে পানীজানিত যিটো ৰাইজৰ মানে প্ৰতিষ্ঠা, ৰাইজৰ যিটো প্ৰতিবাদ, এই প্ৰতিবাদৰ পৰা তেওঁ গম পাইছে যে ৰাইজে বিচৰা নাই। আৰু আজিও মানে ওলাইছে এই এটা গাঁৱত আৰু কি তেওঁলোকে গৰাইমাৰী গাঁৱত তেওঁলোকেও বিচৰা নাই যে কোনো ধৰণে আদানী কোম্পানীত ইয়াত মানে থাৰ্মেল পাৱাৰ প্ৰজেক্ট বনাবলৈ দিয়া নহ'ব। সেইকাৰণে প্ৰতিবাদটো যিটো ষ্ট্ৰংভাৱে মানে হৈ আছে, এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে ৰাইজৰ যিটো দাবী এইটো সঁহাৰি জনাই এই BTC অঞ্চলৰ পৰা লৈ যোৱাতে আমি মানে কিবা কামনা কৰোঁ। কোনে উচতনি দিছে? উচতনি দিয়া নাই। যি ৰাইজে তেওঁলোকে প্ৰব্লেমটো তেওঁলোকে বুজিছে, তেওঁলোকে জানে কাৰো উচতনিৰ কাৰণে ইয়াৰ আন্দোলন হোৱা নাই। তেওঁ মিছাকৈ মানে ইয়াত যে মানে থাৰ্মেল পাৱাৰ প্ৰজেক্ট আনিব
এই আনিবৰ কাৰণে তেওঁ মিছাকৈ মানে মাত মাতি আছে আৰু তেওঁ হয়তো কিবা এটা লেনদেন হৈছে বুজা পৰা হৈছে পাৰ্চনেল বুজা পৰা হৈছে সেইকাৰণে পাৰ্চনেল বুজা পৰা হোৱাৰ কাৰণে এই ৰাইজৰ যিটো মানে দুখ বেদনা এইটো মানে নেওচি এইটো আওকাণ কৰি তেওঁ ইয়াত জবৰদস্তিভাৱে এই থাৰ্মেল পাৱাৰ প্ৰজেক্টটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে